Samso Udin pu abang pu karbia khia phan nanglang plot si nangkang ton akele kilit pikajok AJYCP hamthang asong amethang asai hemalong pherangke amai kang nipon Pini bangso pherangke amai kang nipon angko katheke Abdur Milik Asopo Samso Udin pu abang pu Doboka Ubdali Ward number 7 Hojai district Asor Karbi Anglong Arat aphan mate karbia khia phan nangkelang ropen Kijunodak alam the nangkipu aret ke mentu neta Arjun A lapen chechak che laso potsi pini AJYCP Central Executive Member Jitu Phukon lapen ari sangho atumpen pherangke amai ingni ponlo pini labangso pherangke amai along kaningje pon atengke Samsu Udin aphan sodak akangsai kelongwek ji aphan Bokajan Police Station along lamhoi alu mate FIR pidamlo Tangte AJYCP Central Executive Member Jitu Phukon pen alam the angton pen arjuponik tha Arnam langpi pen dhorom terang report North East Today News আমি আজি সংবাদ মেলখন দিয়াৰ মূল উদ্দেশ্যটো হৈছে কি আজি কোৱা সোশ্যাল মিডিয়া তথা সামাজিক মাধ্যমত এটা পোষ্ট দেখিলো এজন ব্যক্তি তেখেতৰ নাম হৈছে শামসুদ্দিন পিতা আব্দুল মালিক ঘৰ দবকা উদালগুৰি গাঁও ৱাৰ্ড নম্বৰ 7 জিলা হোজাই এতিয়া আমি এই ভিডিঅ'টো পোৱাৰ লগে লগে তেখেতে কাৰ্বি আলঙৰ কাৰ্বি জনগোষ্ঠী যি অশালীন আৰু বিৰূপ মন্তব্যৰ যি গালি গজাল কৰিছে গালি শপনি পাৰিছে সেইকাৰণে তেখেতৰ ওপৰত আজি সোশ্যাল মিডিয়াৰ ওপৰত যি তেখেতে বক্তব্য ৰাখিছিলে সেই বক্তব্যৰ বিৰোধিতা কৰি আজি আমি বোকাজান থানা আৰক্ষী বিষয়াসত এখন এজাহাৰ আমি দাখিল কৰিছো আৰু আমি মাননীয় বোকাজান মহকুমাৰ আৰক্ষী বিষয়া তথা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক আমি অৱগত কৰিছো যে অতি শীঘ্ৰে এই ব্যক্তিজন যিজনে কাৰ্বি জনগোষ্ঠীক যি বিৰোধ মন্তব্য অশালীন বক্তব্য যি গালি গাজাল কৰিছে তেখেতক গ্ৰেপ্তাৰ কৰি পেলাই আইনৰ যোগেদি কঠোৰ বা কঠোৰতম শাস্তি দিবলৈ আমি যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছো আৰু আমি ক'ব বিচাৰিছো যে কি এনেকুৱা ব্যক্তিসকলে যি সামাজিক মাধ্যমটোত যে দিয়াৰ তেওঁলোকৰ যে হক হৈছে এইটো এটা কিন্তু আজিৰ তাৰিখত চিন্তনীয় বিষয় হৈছে কাৰণ আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাৰ্বি আংলং জিলা সমিতিয়ে ক'ব বিচাৰিছো যে খিলঞ্জীয়া জাতি জনগোষ্ঠী সমূহৰ ওপৰত অসমত কোনোবা বহিৰাগত বা বিদেশীয়ে যদি এনেদৰে আক্ৰমণ বা বক্তব্যই যদি আক্ৰমণ কৰিব বিচাৰে তেতিয়াহ'লে অতীততো আছিলো বৰ্তমানতো আছো অনাগত দিনতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেনেকুৱা ব্যক্তিৰ ওপৰত আমি জপিয়াই ধৰিম আমি ক'ব বিচাৰিছো যে তেখেতে যে যিখিনি বক্তব্য সোশ্যাল মিডিয়াত এৰি দিছে এইটো কিন্তু অতিকৈ পৰিতাপ্ত বিষয় সেইকাৰণে অতি শীঘ্ৰে আইনৰ দ্বাৰা তেখেতক গ্ৰেপ্তাৰ কৰি তেখেত য'তেই নাথাকক য'তেই আছে তাৰ পৰাই তেখেতক প্ৰশাসনে তথা আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰি আমি জেল হাজতত ৰাখি পেলাই তেখেতক আইনৰ জৰিয়তে উচিত শাস্তি দিবৰ বাবে আমি দাবী জনাইছো Nilip ke parlo sang tilangso along thengpi kanghu agari kachingnang Lakha ingkoi rapho Nilip MAC constituency ke parlo sang tilangso along forest saiki atum mate choki hola bet IC William Terang lapen choki hola thana OC atum chilang petsi aning wewang ason patrolling kedam bom ahut ihum thengpi kanghu agari registration number AS05C 5980 Bolero pick up nepon longlo Labangso thengpi kanghu min ismuglar abang amen lake Rojot Singh lapen apo amen Mukesh Singh ahem lake Nilip block adung puta OC pen nang than pachini dun lapen gari katewar abang Jona lekthe lapen Rojot Singh atumaphan aron ateng pen kes hitame pipon po Case number US 613033117 BNS 2023 Lapen Halapu Forest Anat Penta Case number RW section 343540414960 Prohibition of AFR Act 1891
amended in 1995 aron ateng pen case pipon lo tangte non klardak pen alam the chokihola thana OC lapen chokihola forest bed officer alang litum ahin pen le arjupon lo nang nilipen harbamon rongpi camera person long news terang report Northeast Today News নমস্কাৰ একদম আমাৰ জংফা এৰিয়াত এনেকুৱা টিম্বাৰ স্মাগলিং হৈ আছে বুলি এটা আমাৰ ইনফৰমেশ্যন আছিলে আৰু আমি কমপ্লেইনো পাইছিলোঁ তেনেকৈ তো একমাহ ধৰি আমি এইটো হেৰি কৰি থকা হৈছিলে ৰেকি কৰি থকা হৈছিলে ধৰিবৰ কাৰণে তো আজি ৰাতি আমি এম্বুছ কৰি আছিলোঁ জংফা এই ফৰেষ্টত জংঘলত সোমাই পেলাই তো সোমাই থাকোঁতে প্ৰায় 3:30 বজাত এখন গাড়ী সিফালৰ পৰা লোডেড গাড়ী এখন আহে বলেৰ' পিকআপ ভান এখন আহে তো আমি তাক ইণ্টাৰচেপ্ট কৰিব বিচাৰোঁ কিন্তু তেওঁ পলাই আমি খেদি আহি পেলাই নীলি ব্লকৰ ওচৰত আমি ধৰিলোঁ গাড়ীখন তো ধৰি দেখা পালোঁ যে আমাৰ লগত ফৰেষ্টৰ টীমো আছিলে চকীহোলা বিট অফিচাৰ আছিলে তেওঁৰ টীমো আছিলে তো আমি ইয়াত আহি ধৰিলোঁ দেখাতে পূৰা ফুল্লি লোডেড টিম্বাৰ আছিলে এইটো পমা বুলি কৈছে পমা কাঠ হয় 28 পিচ আছিলে বগী পমা কিমান কেবি নিচিনা হ'ব স্যাৰ 35 কেবি এইটো এৰাউণ্ড মাৰ্কেট ভেলু 55,000 মান হ'ব এৰাউণ্ড 50 to 55,000 এনেকুৱা হ'ব যোনটো ধৰিছিলে হয় এইটো যেতিয়া কেছটো কি কেনেকুৱা আছে আৰু কেছটো আমি ড্ৰাইভাৰ পাইছোঁ লগতে আৰু তাৰ মালিকজনক আমি তাৰ ড্ৰাইভাৰক ধৰাৰ পিছতে মালিকক সোধাত তেওঁ ক'লে যে আমুক তাৰপিছত তেওঁক আমি ধৰিলোঁ তো ড্ৰাইভাৰজন হৈছে জনা লেকটে তেওঁ মাইক্ৰ' গাঁৱৰ হয় এই কি মৈক্ৰ গাঁৱৰ আৰু যিটো মেইন একিউজ যিটো মেইন মানে আপোনাৰ টিম্বাৰ স্মাগলাৰ হয় তেওঁটো হৈছে ৰজত সিং ইয়াতে নীলি ব্লক তো তেওঁ মেইন আৰু তেওঁ আমি যিখন গাড়ী চিজ কৰিছোঁ বলেৰ'খন তেওঁৰ বাপেকৰ গাড়ী হয় মুকেশ সিঙৰ গাড়ী হয় তেওঁলোক নীলি ব্লকতে থাকে এইটো আগৰ পৰা মোৰ এটা মানে আমাৰ ইনপুট আছিলে যে তেওঁ এইখিনি কৰি আছিলে কিন্তু মই আগতে একবাৰমান ট্ৰাই কৰিলোঁ তাক ধৰিব নোৱাৰিলোঁ সি পলালে কিন্তু কালি আৰু লাষ্টত ফাইনেলি ধৰিলোঁ আৰু সেইটোৱে এতিয়া কেছ ৰেজিষ্টাৰ হৈছে আমি কমপ্লেইন পাইছোঁ কেছ ৰেজিষ্টাৰ হৈছে আমি এতিয়া তেওঁলোকক এজ পাৰ ল' তেওঁলোকৰ ওপৰত একশ্যন লোৱা হ'ব ড্ৰাইভাৰৰ নামটো কি আছিলে ড্ৰাইভাৰটো জনা লেকটে হয় সেইটো মৈক্ৰ গাঁও ড্ৰাইভাৰ আছে নে লগত আছে ড্ৰাইভাৰ আছিলে আৰু ড্ৰাইভাৰৰ পৰা আমি ইনফৰমেশ্যন পালোঁ যে কাঠটো কাৰ হয় তো সি ক'লে যে আমুকৰ হয় তাৰপিছত সিজনক ধৰিলোঁ আমি ল'ৰাটো Borjan Development Committee Tumpen Executive Meeting Padopon Lason si pini ni phai inkoira nerkep arni lakha inkoira isi Borjan constituency ke parlo Lahorijan PWDIB along Executive Meeting ke paman pon Bangso amay along kecheng pen kijut mai chepahem phu pon mai phu Chris rong phar la pen Chun bang chondro timung Financial Secretary Kalom Singh Terang Anparta Bangso along aluhiaman pen chetong dun Philip Teron Mate Chief Advisor Borjan Development Committee Bangso amayalong penang an alam akam chingki chethan pon chingwai pon Koson si Borjan ahabar kapaching thur jima lapen la anso se Development akam ke klem ponang ji paching thur ponji aphan si pini President pen mai pha pon si mesen me et pen mai pajut pon Bokajan pen hempuing ti report Northeast Today News Pirthe monit atum thengpi thengprang le dolo pulote kemesen atumon abarmon pensi monit achethe reng ibomlo lasi thengpi henlo kethe tan kerai kom nangji lapen kepacha nangji ta monit arideng along sido lasi kenang sot nai pulote thengpi thengprang ta eson lo lason si pholoni pherang ke klembang atum chepatir pi pon pen thengpi ke e ajai mek peman pon si pholoni ahithi along pen pherang ke lapen Fuloni Forest Econ Bed Western Range Dokmuka Atum Pen Chelangsi Fuloni Ahithi Along Pen Thengpi ke e Pangcheng Pon Pen Tarabasa Langhereng Picnic Spot Along Tame Kepang Thir Asai Deng Pon Et Api Thengpi Arong ke e Pon Ajai Mek Peman Pon Laso along Fuloni Forest Econ Bed Rangers Ronju Kro Lapen Ari Sangho Atum Chetong Dun Lapen Thu Tarabasa Langhereng Picnic Spot along Maipu Robert Ingti Dun Maipu Ajit Rongphar Janu Ingti Lapen Ratsai Klembang Phu
Fansing teron atum aluhi aman pen cetong dunsi bangso ajai mek along ardi cipidun lapen lapu pherangke ahin penta Buddho Singh Hanse aruning ti katha lapen ari sangho doan atum penta ardi do klong pen klem cepaduk ponlo bonta penang o aluhi chopa pangjang penang do ponlo bonta apor kache tonte det pen ajok nang cetong dunlong ledet lo pusi penang o atum pen birta nang pacheni dun bonta bangso ajai mek misen ing samjin pen pachun ponlong lo phuloni pen aruning ti katha report Northeast Today News